হয়, নিশ্চিতভাৱে আমি ইতিমধ্যে আপোনালোকক উল্লেখ কৰিছো যে আজি তৃতীয় দিনৰ অৰ্থাৎ অন্তিম দিনৰ কাৰ্যসূচী আৰু অন্তিম দিনৰ কাৰ্যসূচীৰ বিশেষ কাৰ্যসূচীসমূহৰ ভিতৰত অন্যতম এক বিশেষ কাৰ্যসূচী হ'ল ইয়াৰ বিশাল পতাকা বেদীত ধৰ্মধ্বজা উত্তোলন। আমি ইতিমধ্যেই আপোনালোকক সেই পৰিৱেশটো দেখুৱাইছো, কালি নিশাৰ ভাগত সেই পৰিৱেশটো দেখুৱাইছো, কেনেধৰণে পতাকা উত্তোলন বেদীত মানুহৰ ভিৰ খুব আটকধুনীয়াকৈ এই পতাকা উত্তোলন বেদী নিৰ্মাণ কৰিছে। আমি দৃশ্যাংশটো আপোনালোকক এই মুহূৰ্তত পুনৰবাৰ দেখুৱাব বিচাৰিছো আৰু কিছু মুহূৰ্তৰ পাছতেই পতাকা উত্তোলন কাৰ্যসূচী অনুষ্ঠিত হ'ব। আমি তাৰ পূৰ্বে আপোনালোকক সেই দৃশ্য দেখুৱাইছো। প্ৰত্যক্ষ কৰক, এটা সুন্দৰকৈ বাটচৰা ইয়াত নিৰ্মাণ কৰা হৈছে আৰু সেই বাটচৰাৰে পদাধিকাৰ বাবে বিশেষ যি বেদী আছে সেই বেদীলৈ তেওঁ প্ৰৱেশ কৰিব আৰু তাৰ পাছতেই ধৰ্মধ্বজা উত্তোলন কৰিব। গতিকে গোটেই পৰিৱেশটো অত্যন্ত এটা নান্দনিক পৰিৱেশ আৰু সেই নান্দনিক পৰিৱেশৰ মাজেৰে যি মূল কাৰ্যসূচী আছে সেই মূল কাৰ্যসূচী অনুষ্ঠিত হ'ব। আৰু তাৰ পূৰ্বে পতাকা উত্তোলনৰ বেদীত যথেষ্ট সংখ্যক লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে, যিটো ইতিমধ্যে তেওঁলোকে জনোৱা অনুসৰি 9 বজাত এই কাৰ্যসূচী অনুষ্ঠিত হ'ব। গতিকে 9 বজাৰ পূৰ্বেই যাৱতীয় যিসমূহ ব্যৱস্থা সকলোবোৰ ব্যৱস্থা কৰা হৈছে আৰু কিছু মুহূৰ্তৰ পাছতেই এয়া এক প্ৰকাৰৰ সৰ্বত্ৰ দেখিবলৈ পোৱা যাব। দেৱবাদ্যৰে মুখৰিত হৈ পৰিব এই ঠাইখিনি আৰু সকলোৱে হৰি নামৰ ধ্বনিৰে মূল যি তেওঁলোকৰ ধৰ্মধ্বজা আছে এই ধৰ্মধ্বজা উত্তোলন কৰিব। মই অকণমান আপোনাৰ পৰা মন্তব্য গ্ৰহণ কৰিবলৈ বিচাৰিম। আৰু কিছু মুহূৰ্তৰ পাছতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ মূল কাৰ্যসূচীৰ ভিতৰত অন্যতম এক কাৰ্যসূচী পতাকা উত্তোলন, সেই পতাকা উত্তোলন কৰা হ'ব। তাৰ বাবে কেনেধৰণৰ যাৱতীয় ব্যৱস্থা কৰা হৈছে? জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ 95 সংখ্যক বাৰ্ষিক অধিৱেশনৰ আমাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু আটাইতকৈ ভক্তিৰ এটা অনুষ্ঠান হ'ল পতাকা উত্তোলন। পতাকা উত্তোলন ঠিক 9 বজাৰ লগে লগে আমাৰ ইয়াত মহামান্য পদাধিকাৰী শ্ৰীযুত ভৱেন্দ্ৰনাথ ডেকাপ্ৰভুজনাই উত্তোলন কৰিব। তাৰ আগতে আমাৰ বেৰিগেটত গায়ন বায়ন সোমাব। তাৰ পাছতে আমাৰ মূলৰ যিসকল বিষয়বী আছে তেখেতসকলে প্ৰৱেশ কৰিব আৰু গোটেই পূব, পশ্চিম, উত্তৰ, দক্ষিণ 4টা দিশতে ভকতসকলে শাৰী পাতিব। এই পতাকা উত্তোলন কৰাৰ পাছতে পদাধিকাৰীভাৱে ভাষণ দিয়াৰ পাছতেই লগে লগে আমাৰ নামঘৰৰ পৰা ভাগৱত ওলাব। সেই ভাগৱত শোভাযাত্ৰা কৰি বৰ কাৰণে আমাৰ যি ৰথ তৈয়াৰ কৰা হৈছে সেই ৰথত ভাগৱত স্থাপন কৰিব আৰু সেই ভাগৱত স্থাপন কৰাৰ পিছত আমাৰ যিটো ভাগৱত শোভাযাত্ৰাৰ পথ নিৰ্ণয় কৰা আছে সেই পথেদি ওলাই যোৱাৰ পাছতে আকৌ মুকলি সভা আৰম্ভ হ'ব। গতিকে দিনটোৰ কাৰ্যক্ৰমণিকা এনে আছে। মুকলি সভাৰ পাছতে শ্ৰীমন্ত শংকৰদেৱ সংঘ 96 সংখ্যক বাৰ্ষিক অধিৱেশন লখিমপুৰ জিলা শাখা অনুষ্ঠিত হ'ব। 5 বজাৰ লগে লগে পতাকা অৱতৰণ হ'ব। 5 বজাত অৱতৰণ কৰাৰ পাছতে আমাৰ নামঘৰলৈ পতাকা যাব। পতাকা ভাগ নীতিগতভাৱে এই লখিমপুৰ জিলা শাখাৰ বাই সমস্তই 2027 চনত যিহেতু অনুষ্ঠিত হ'ব তালৈ এই পতাকা লৈ যাব আৰু তাৰ পৰাই তেখেতসকলে সেই বছৰটোত 96 সংখ্যক বাৰ্ষিক অধিৱেশনৰ যাত্ৰা আৰম্ভ কৰিব। নিশ্চয়কৈ আচলতে খুব বিশাল এটা কাৰ্যসূচী। আজিৰ দিনটো এই মূল কাৰ্যসূচীসমূহ ইতিমধ্যে তেওঁ উল্লেখ কৰিলে। তাৰ লগে লগে মই পৰিৱেশটো পুনৰবাৰ আপোনালোকক এবাৰ দেখুৱাব বিচাৰিছো। এখন নাও ইয়াত নিৰ্মাণ কৰা হৈছে। আমি দূৰলৈকে জানো এই বিশেষ নাওখনক সংসাৰৰ সৈতে তুলনা কৰা হৈছে আৰু সেই সংসাৰ যিখন সাগৰ, সেই সংসাৰৰ সাগৰত যিখন নাও, সেই নাওখন এনেধৰণে মেলি দিয়া এটা যি বাৰ্তা সমাজলৈ এটা বাৰ্তা তেওঁলোকে অৰ্পণ কৰাৰ চেষ্টা কৰিছে। গতিকে মই পুনৰবাৰ উল্লেখ কৰিছো, এটা খুব নান্দনিক পৰিৱেশৰ মাজেৰে গোটেই প্ৰক্ৰিয়াটো এতিয়াও অব্যাহত আছে আৰু তাৰ লগে লগে যি মূল যিসমূহ কাৰ্যসূচী সেই কাৰ্যসূচীসমূহ ইতিমধ্যে আৰম্ভ হৈছে আৰু তাৰ পাছতেই বিভিন্ন ধৰণৰ দৃষ্টিনন্দন যিসমূহ দৃশ্য ইতিমধ্যে তেখেতে মন্তব্য আগবঢ়ালে যে মূল কাৰ্যসূচীসমূহৰ ভিতৰত অন্যতম কাৰ্যসূচী হৈছে পতাকা উত্তোলন। গতিকে সেই পতাকা উত্তোলন কাৰ্যসূচী কিছু মুহূৰ্তৰ পাছতেই অনুষ্ঠিত হ'ব। আমি আপোনালোকক পতাকা উত্তোলন কাৰ্যসূচীৰ যি সামগ্ৰিক দৃশ্য সেই সামগ্ৰিক দৃশ্য আমি পোনপটীয়াভাৱে দেখুৱাবলৈ চেষ্টা কৰিম, কিন্তু আমি অপেক্ষা কৰিব লাগিব আৰু কেইটামান মুহূৰ্তৰ পাছলৈ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লগত সংগতি ৰাখি কেতবোৰ কাৰ্যসূচী ইতিমধ্যে অনুষ্ঠিত হৈছে। কালিৰ দিনটোত সাংগঠনিক সভা অনুষ্ঠিত হৈছিল। বিয়লিৰ ভাগলৈ সেই সভাত অংশগ্ৰহণ কৰিছিল অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁৰ লগত আছিল বিধায়ক পদ্ম হাজৰিকা, লগত আছিল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ। আমি দেখুৱাই গৈছোঁ দৃশ্যাংশ। 300 চৌকাত হাজাৰৰো অধিক ৰান্ধনীয়ে ৰান্ধিছে অন্নমুঠি। সেই অন্নমুঠি একেলগে গ্ৰহণ কৰিছে হাজাৰ হাজাৰ বাপ বান্ধৱে। আমি দৃশ্যাংশ দেখুৱাইছোঁ বিশাল ভোজনালয় আৰু সেই ভোজনালয়তে চলিছে অন্নমুঠি যোগাৰ। সমান্তৰালভাৱে কেতবোৰ বিপণী ইতিমধ্যে দেখিবলৈ পোৱা গৈছে। কাষে কাষে বিপণী ইতিমধ্যে পৰিলক্ষিত হৈছে। আজি 3টা দিনে সকলো ব্যস্ত হৈ আছে। তাৰ মাজতেই নামৰ চৰ্চা কৰিবলৈ এৰা নাই কোনেও। সকলোৰে মুখে মুখে কেৱল নামৰ নিজৰা। পূৰ্বে উল্লেখ কৰিছোঁ
গুৰু দুজনাৰ গুণানুকীৰ্তন কেৱল শুনিবলৈ পোৱা গৈছে বাপ বান্ধৱ আই মাতৃসকলৰ মুখে মুখে। আমি সমান্তৰালভাৱে জনাইছোঁ যে বৈষ্ণৱ ধৰ্মৰ সাৰ ভগৱান শ্ৰীকৃষ্ণৰ বাণী, সেই বাণীকে সৰুগত কৰি আটাই আহিছে, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে বাপ বান্ধৱ ভকত বৈষ্ণৱসকল আহিছে আৰু আহি এইদৰে বিলীন হৈছে ভক্তিৰ ৰসত।